সো গাইস এইটো ভিডিওত আজি আমি আলোচনা কৰিম এছএছসি জিডিৰ কাট অফৰ ওপৰত আমাৰ অসমত কিমান কাট অফ যাব পাৰে আৰু এটো এটা জাস্ট এক্সপেক্টেড কাট অফ হয় সো আপোনালোকে ভিডিওটো লাষ্টলৈ চাওক তো গাইস কিছু সময়ৰ আগতে মই এটা কাট অফ ভিডিও আনিছিলো আমাৰ অসমৰ হয় এছএছসি জিডিৰ সো তাত মোৰ কিছু ভুল হৈ গৈছিল এনালাইসিস কৰাটো তাত মই কিছু কথা মানে ক'ব থাকি গৈছিলে আৰু এটো এটা জাস্ট এক্সপেক্টেড কাট অফ হয় ঠিক আছে এটো 100% হ'ব বুলি মই নকওঁ আৰু আপোনালোকে বিশ্বাস কৰি ল'ব নালাগে যে মই কোৱাটো হ'ব বুলি মই কোনো এছএছসিৰ চেয়াৰম্যান নহয় জাস্ট এটা এক্সপেক্টেড কাট অফ বনাইছো আমাৰ অসমৰ হয় সো আপোনালোকক কাট অফটো দেখুৱাইছো আপোনালোকে চাই যাওক চালে বুজি পাব তো গাইস এইটো ভিডিওৰ জৰিয়তে মই আজি আপোনালোকক জনাম যে আমাৰ অসমত এছএছসি জিডিৰ 2025 ৰ ফাইনেল কাট অফ কিমান যাব পাৰে আৰু ইয়াত মই সৰুকৈ এটা এনালাইজ কৰিছো আৰু ভাবিলো মই এনালাইজটো আপোনালোকৰ আগত দেখুৱা আৰু কেনেকা পায় আপোনালোকে জনাব নিজৰ মতামত দিব আৰু মই এটো নকওঁ যে এটো মোৰ 100% মিলিব বুলি মই জাস্ট এটা সৰুকৈ এনালাইজ কৰিছো আৰু এক্সপেক্টেড হয় এটো মই কোনো এছএছসিৰ চেয়াৰম্যান নহয় আপোনালোকৰ আগত সৰুকৈ এটা এনালাইজ আনিব চেষ্টা কৰিছো আৰু আপোনালোকে চাওক মই এতিয়া বুজাই দিও কি ধৰণে মই এনালাইজটো কৰিছো আপোনালোকে চাই যাওক সো প্ৰথমতে আমাৰ অসমৰ টোটাল ভেকেন্সি আছে 5678 টা আৰু মেলৰ আছে আপোনাৰ 5114 আৰু ফিমেলৰ আছে 564 টা আৰু যদি আমাৰ টোটাল ক্যান্ডিডেট 5678 টা হয় তাৰ যদি দুগুণ ক্যান্ডিডেট মাতিছে মেডিকেলত তো আমাৰ 11356 জন ক্যান্ডিডেট মাতিছে আপোনালোকে গমে পাইছে যে মেডিকেললৈ আমাৰ 1:2 মানে এটা ভেকেন্সিৰ বিপৰীতে দুটাকৈ ক্যান্ডিডেট মাতা হৈছে আৰু ইয়াতে টোটাল ফিমেল ক্যান্ডিডেট মাতা হৈছে আমাৰ মেডিকেলৰ কাৰণে 1102 টা আৰু মেল ক্যান্ডিডেট মাতা হৈছে আপোনাৰ 9996 জন এইটো ডাটা মই কত পালো আপোনালোকে যদি হুদে মই কম যে সিধাকে যেহেতু আমাৰ মেডিকেলৰ যি এখন কাট অফ লিষ্ট আহিছিলে সো তাতে আপোনালোকৰ সম্পূৰ্ণৰূপে লেখা আছে লৰা কিমান জন মাতিছে ছোৱালী কিমান জন মাতিছে তাতে লেখা আছে আপোনালোকে এখন লিষ্টখন ভালকে চালে বুজি পাব আৰু তাতে মই ক্যালকুলেশন কৰি কিনে এটো উলাইছো আৰু লৰা ইমান ছোৱালী ইমান মতা হৈছে ছোৱালী আৰু লৰা মিলাই আমাৰ টোটাল ক্যান্ডিডেট মাতিছে 11098 জন আৰু এইখিনিতে এটা লজিক আছে আপোনালোকে বুজি পোৱা নাই চাগে 11356 জন আমাৰ যেহেতু টোটাল ক্যান্ডিডেট 1:2 হিচাপে মাতিলে ইমান হয় আৰু টোটাল ক্যান্ডিডেট আমাক মতা হৈছে মেডিকেলৰ কাৰণে 11098 জন কিন্তু 1:2 হিচাপত হলে ইমান হ'ব লাগিছিল কিন্তু ইমানে হৈ আছে বাকিখিনি ক'ত গল সো মই কৈ দিছো তাৰপিছত মই মাইনাস কৰিলো কিমান জন ক্যান্ডিডেট হয় তো আপোনালোকে চাও 11356 ৰ পৰা 11098 জন ক্যান্ডিডেট মাইনাস কৰিছো সো 258 জন ক্যান্ডিডেট মানে নাইকা হৈছে আৰু এই নাইকা হোৱা ক্যান্ডিডেট ক'ত গল মই আপোনালোকক কৈছো সো আমাৰ ইডব্লিউএছ ৰ টোটাল পোষ্ট আছে 567 টা ঠিক আছে আৰু তাৰ 1:2 হিচাপে যদি মাতে কিন্তু ইডব্লিউএছ ৰ 1134 টা ক্যান্ডিডেট কিন্তু আমাৰ টোটাল ক্যান্ডিডেট ইডব্লিউএছ ৰ মতা হৈছে 874 জন তো কিয় মতা হৈছে আপোনালোকক কৈ দিও কাৰণ আমাৰ ইডব্লিউএছ ৰ যিমানখিনি ক্যান্ডিডেট বিচৰা হৈছে সিমানখিনি ক্যান্ডিডেট আমাৰ এভেইলেবল নাই সেই কাৰণে ইডব্লিউএছ ত মানে 1:2 হিচাপত মাতিলেও মানে সিমানখিনি ক্যান্ডিডেট মানে উলাব নোৱাৰিলে গতে তেওঁলোকে সো যিমানখিনি ক্যান্ডিডেট আছে সেই সকলকে মতা হৈছে আৰু ইডব্লিউএছ ক্যান্ডিডেট সকলৰ এটা বহুত ভাল খবৰ মানে এবাৰ মানে বহুত ভাল আৰু তেওঁলোকে যি সকলৰ মেডিকেলৰ বাবে নাম আইছে সেই সকলৰ বহুত ভাল মানে যি সকলৰ মেডিকেলৰ নাম আইছে তাতকৈ যদি আপোনালোকৰ মেডিকেলত যিমান কাট অফ গৈছে তাৰ পৰা যদি আপোনালোকৰ 2-3 প্লাস থাকিলো আপোনালোকৰ এবাৰ ভাবিলক যে নাম মানে ফাইনেল জব হৈ যাব কাৰণটো কৈ আছো মই যেহেতু আমাৰ 1:2 হিচাপে মাতিছে যদি আমাৰ ইমান ক্যান্ডিডেট নাই আৰু তাৰ ভিতৰতে আমাৰ বহুতৰে অসম পুলিচত চাকৰি পাইছে বা কিছুমানে নাম্বাৰ কম কিবা প্ৰবলেমত যাব নোৱাৰিব এই 258 বা 268 ইমানখিনি ক্যান্ডিডেট মানে ধৰি লওক যে এবসেন্ট থাকিব বা মেডিকেলত ফেল হ'ব কিছুমানে মেডিকেলত ফেল হ'ব কিছুমানে এবসেন্ট হ'ব বা কিছুমানে পুলিচত চাকৰি পাইছে সো সেইভাবে মানে আপোনালোকে ভাবিলক যে 2-3 প্লাস যি আছে আপোনালোকৰ চাকৰিটো হৈ যাব কিন্তু আপোনালোকে মেডিকেলটো ক্লিয়াৰ কৰিব লাগিব ভাল কৰি সো ইডব্লিউএছ ৰ বহুত ভাল চান্স আৰু বাকি এতিয়া আমাৰ আদাৰ কাষ্ট মেল ক্যান্ডিডেট ম্যাক্সিমাম মেডিকেল কাট অফ গৈছে বেলেগ কাষ্ট বিলাকৰ আমাৰ যেহেতু ওবিসি এসসি ইমান বেছি যোৱা নাই 58 59 60 এনেকুৱা গৈছে কিন্তু আমাৰ এসটিৰ 63.90 এনেকুৱা সামথিং কিবা এটা গল সো তাৰ বাবে মই 64 লিখি লৈছো ম্যাক্সিমামটো আৰু ম্যাক্সিমামটো 64 লিখিছো আৰু যদি 64 ৰ পৰা আপোনাৰ যদি আৰু
এতিয়া যিহেতু আমাৰ মেডিকেলৰ কাট অফ 64 গৈছে, তাৰ পৰা যদি আপোনালোকৰ 10 মাৰ্ক বেছি আছে ন, আপোনালোকে যে 100% আপোনাৰ জব ফিক্স এবাৰ বুলি ভাবি লওক, কিন্তু আপোনালোকে মেডিকেলটো কোৱালিফাই কৰিব লাগিব, ভালকৈ ক্লিয়াৰ কৰিব লাগিব। যদি আপোনালোকৰ যিমান কাট অফ গৈছে তাৰ পৰা 10 মাৰ্ক বেছি আছে, আপোনালোকে ভাবি লওক এবাৰ জব ফিক্স। আৰু মই কি কাৰণে কৈছোঁ, কাৰণ এবাৰ বহুতেই অসম পুলিচত চাকৰি পাইছে আমাৰ অসমৰ, আৰু মানে অসম পুলিচ গ্ৰেড 4 নাইবা আৰু কিবা কিবি ভেকেঞ্চিত চাকৰি পাই গৈছে। আৰু সেইসকলে মানে যিহেতু যাব নোখোজিব SSCত, কাৰণ নাযাব, অলৰেডি তেওঁলোকৰ হৈ গৈছে। আৰু চবেই বিচাৰে যে নিজৰ ষ্টেটত নিজৰ এৰিয়াতে থাকি চাকৰি কৰাটো, কিন্তু আমাৰ SSCৰ জবটো অল ইণ্ডিয়াৰ হয়। চ' সেইবাবে বহুতে অসম পুলিচত যোৱাসকলে নাযাব, আৰু নোযোৱাটোৱে আশা কৰিছোঁ। আমাৰ মেলৰ জেনেৰেলৰ কাট অফ গৈছে, মেডিকেল কাট অফ 68 পইণ্ট ছামথিং গৈছে, মই 69 বুলি ধৰি লৈছোঁ, মেক্সিমামটো ধৰি আছোঁ মই, ঠিক আছে। আৰু 69ৰ পৰা 10 প্লাছ কৰি লওক, আপোনালোকে 79 হৈ যাব। 79 থাকিলে মানে জেনেৰেলত এবাৰ চাকৰি হৈ যাব, ঠিক আছে। এবাৰ মানে ভাল মাৰ্ক থকা ল'ৰা ছোৱালীবিলাকো ফিজিকেল কোৱালিফাই কৰিব নোৱাৰিলে, ঠিক আছে। চ' তাৰ বাবে মই এই কাট অফটো কৈছোঁ। আৰু ফিমেলৰ কৈ দিওঁ, ফিমেল কেণ্ডিডেট মেক্সিমাম কাট অফ গৈছে আমাৰ 68 ধৰি লৈছোঁ, আৰু আপোনালোকে 10 মাৰ্ক প্লাছ কৰি লওক, যিমান হয় আপোনাৰ সিমানেই আপোনালোকে ভাবি লওক যে সিমানেই ফাইনেল কাট অফ বনিব। 10 মাৰ্ক আপোনালোকে মেক্সিমামটো প্লাছ কৰি লওক। আৰু মইতো কোৱা নাই যে কাৰোবাৰ 5 প্লাছ আছে, কাৰোবাৰ 6, কাৰোবাৰ 7, সেইবিলাকৰ নাম নাহিব, কিন্তু তেওঁলোকৰো এবাৰ নাম অহাৰ চান্স আছে। তেওঁলোকে ভাবিব যে মোৰ মাৰ্ক কম আছে, মই নাযাওঁ, এইটো নহয়। আপোনালোকে সকলোৱে যাওক, মেডিকেলটো দি আহক, মেডিকেলটো ক্লিয়াৰ কৰক। যিমানেই মাৰ্ক প্লাছ নাথাকক আপোনালোকে যাওক, মেডিকেলটো ক্লিয়াৰ কৰি আহক। বাকীটো তেওঁলোকৰ SSCৰ ওপৰত এৰি দিয়ক, আৰু কিমান কাট অফ মাৰে তেওঁলোকে জানিব, এইটোতো ময়ো নাজানো। জাষ্ট এটা মই সৰু এনালাইজ কৰিছোঁ, মোৰ মতামত দিছোঁ, এইটো মোৰ হিচাপত যে ইমান কাট অফ যাব বুলি। চ' এইটোৱে আছিল সৰু এটা এনালাইজ। আৰু আপোনালোকৰ কিমান মাৰ্ক প্লাছ হৈ আছে কমেণ্ট কৰি জনাব।